আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ চিলেবাছ অনুসৰি পৰীক্ষাত আহিব পৰা কিছুমান সহজ কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ আপোনালোকে ডেইলি দিনত এবাৰ ভিডিঅ'টো চালে প্ৰশ্ন উত্তৰবোৰ মনত ৰৈ যাব। ঠিক আছে, তেন্তে আজিৰ আমাৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। তাৰ আগতে আমি কিছু কথা জানি লওঁ। আজি আমি আলোচনা কৰিম আধুনিক ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আধুনিক ভাৰতৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন অসম চৰকাৰৰ পৰীক্ষাৰ বাবে ব্ৰিটিছ শাসনৰ সময়ছোৱাত হোৱা কিছুমান উল্লেখযোগ্য ঘটনাৰ প্ৰশ্ন আৰু তাৰ উত্তৰ। প্ৰথম প্ৰশ্ন, কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ৰ বৰ্জনৰ দৰে পদক্ষেপ লোৱাৰ সূচনা কৰিছিল? উত্তৰ হ'ল 1905 চনত হোৱা বংগ বিভাজনৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূখণ্ডৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ। তৃতীয় প্ৰশ্ন, ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গভৰ্ণৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ল ৰবাৰ্ট ক্লাইভ 1764 খ্ৰীষ্টাব্দত বংগৰ গভৰ্ণৰ হৈছিল। নেক্সট প্ৰশ্ন, টিপু চুলতান কোন আছিল? ইয়াৰ উত্তৰ হ'ল তেওঁ আছিল মহীশূৰৰ চুলতান। টিপু চুলতান আছিল মহীশূৰৰ চুলতান। ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ হ'ল জে বি কৃপলানী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি। ভাৰত স্বাধীন হোৱাৰ সময়ত জে বি কৃপলানী আছিল। নেক্সট প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈনিকসকলে কাক ভাৰতৰ সম্ৰাট হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাহাদুৰ শ্বাহ জাফৰক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল। নেক্সট প্ৰশ্ন, অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল? উত্তৰ হ'ল বাহাদুৰ শ্বাহ জাফৰ আছিল মোগলৰ অন্তিমজন সম্ৰাট। নেক্সট প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হয়? আৰু শুদ্ধ উত্তৰটো হ'ল নানা চাহেবক 1857 চনৰ বিদ্ৰোহত পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্ন, কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল উমেশ চন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু এইটো হৈছিল 1885 চনত। নেক্সট প্ৰশ্ন, ব্ৰিটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1877 খ্ৰীষ্টাব্দত 1877 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথম ভাইচৰয়। ৰাণী ভিক্টোৰিয়াই ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলক নিযুক্তি দিছিল। নেক্সট প্ৰশ্ন, ভাৰতৰ পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল? ইয়াৰ উত্তৰ হ'ল লৰ্ড কাৰ্জন দায়ী আছিল। নেক্সট প্ৰশ্ন, সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা প্ৰদানকাৰী হিচাপে কাক জনা যায়? উত্তৰ হ'ল লৰ্ড চাৰ্লছ মেটেকাফেক জনা যায়। নেক্সট প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হ'ল 1885 খ্ৰীষ্টাব্দত বোম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্ন, মুছলিম লীগ কেতিয়া গঠন হৈছিল? উত্তৰ হ'ল 1906 চনত মুছলিম লীগ গঠন হৈছিল। নেক্সট প্ৰশ্ন, কলিকতাত বৰ্তমানৰ কলকাতাত ভাৰতীয় এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ল সুৰেন্দ্ৰ নাথ বেনাৰ্জীয়ে ভাৰতীয় এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, ব্ৰিটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল? উত্তৰ হ'ল চিমলা আছিল ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী। নেক্সট প্ৰশ্ন, কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?
উত্তৰ হ'ল 1911 চনত কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত ভাৰতৰ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল। নেক্সট প্ৰশ্ন, কোন চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল? উত্তৰ হ'ল 1919 চনত ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল। নেক্সট প্ৰশ্ন, জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল? ইয়াৰ উত্তৰ হ'ল 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালা বাগ সংঘটিত হৈছিল। ইয়াৰ বাবে জেনেৰেল ডায়াৰ দায়ী আছিল। ইয়াৰ বাবে দায়ী আছিল। নেক্সট প্ৰশ্ন, কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ বাবে দাবী উত্থাপন কৰে? ইয়াৰ উত্তৰটো হ'ল লৰ্ড আউৰণৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ বাবে দাবী উত্থাপন কৰে। নেক্সট প্ৰশ্ন, গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1917 চনত প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1920 চনত প্ৰথম অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল? উত্তৰ হ'ল ডক্টৰ